নমস্কাৰ। আজি মই বৃহস্পতিবাৰে কৰিব পৰা বিশেষ পূজা আৰু ইয়াৰ মাহাত্ম্যৰ বিষয়ে ক'বলৈ লৈছোঁ। বৃহস্পতিবাৰৰ দিনটোত বৃহস্পতি দেৱৰ লগতে একেলগে ভগৱান বিষ্ণুৰো পূজা কৰা হয়। বৃহস্পতি দেৱ ভগৱান বিষ্ণুৰে ৰূপ। বৃহস্পতিবাৰক গুৰুবাৰ বুলিও কোৱা হয়। বৃহস্পতি দেৱ আৰু ভগৱান বিষ্ণুৰ পূজা একেলগে কৰাৰ বিশেষ মাহাত্ম্য আছে। বৃহস্পতি দেৱ জ্ঞান, ধৰ্ম আৰু ধৰ্মৰ প্ৰতীক। ভগৱান বিষ্ণু সংসাৰৰ পালনকৰ্তা, দয়া আৰু শান্তিৰ প্ৰতীক। সেয়েহে বৃহস্পতিবাৰে পূজা কৰিলে সংসাৰত ধন সম্পদ বৃদ্ধি হয়, পৰিয়ালত শান্তি থাকে আৰু ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জ্ঞানত উন্নতি হয়। বিবাহত বাধা থকা ব্যক্তিসকলৰ বাধাসমূহ দূৰ হয় আৰু আয়ুস বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। এই বাৰটোত চুলি, নখ, দাড়ি আদি কটাটো অশুভ বুলি মানা হয় আৰু এই বাৰটোত নিৰামিষ খাদ্য গ্ৰহণ কৰা উচিত। বৃহস্পতিবাৰে কৰা পূজাৰ প্ৰয়োজনীয় উপকৰণসমূহ হ'ল ভগৱান বিষ্ণুৰ ফটো বা মূৰ্তি, হালধীয়া কাপোৰ, হালধীয়া ফুল, পদুম ফুল, বগা বা হালধীয়া মিঠাই, কল আৰু অন্য দুবিধ ফল, তুলসী পাত আৰু দুবৰি, ধূপ, ঘি চাকি আৰু গংগাজল। এই পূজাৰ বিধিসমূহ হ'ল পুৱা বা সন্ধিয়া স্নান কৰি হালধীয়া বা বগা বস্ত্ৰ পৰিধান কৰক। পূজা কৰা স্থানত ভগৱান বিষ্ণুৰ ফটো বা মূৰ্তি আৰু বৃহস্পতি দেৱৰ প্ৰতীক হিচাপে তামোল পাণ এযোৰ স্থাপন কৰক। প্ৰথমে গংগাজল ছটিয়াই শুদ্ধিকৰণ কৰক। ভগৱান বিষ্ণুক তুলসী পাত, দুবৰি আৰু চাকি জ্বলাই উৎসৰ্গ কৰক। হালধীয়া মিঠাই অৰ্পণ কৰক। বৃহস্পতি দেৱক কেঁচা শাক, হালধীয়া ফুল আৰু ধূপ চাকি উৎসৰ্গ কৰক। ভগৱান বিষ্ণু আৰু বৃহস্পতি দেৱক ওম নমো ভগৱতে বাসুদেৱায় আৰু ওম ব্ৰিং বৃহস্পতিয়ে নমঃ আদি মন্ত্ৰ পাঠ কৰি নিজৰ মনৰ কথা প্ৰভুৰ আগত কৈ প্ৰাৰ্থনা কৰক। শেষত চাকি ঘূৰাই আৰতি কৰক। পূজাৰ শেষত দুখীয়াক খাদ্য দান, গৰুক ঘাঁহ বা শাক খোৱা আৰু ব্ৰাহ্মণক দান কৰিলে পুণ্য ফল লাভ হয়। ভগৱান বিষ্ণুৰ কৃপাৰ ফলত সংসাৰত শান্তি, ধন সম্পদ আৰু সৌভাগ্য বৃদ্ধি হয়। বৃহস্পতি দেৱৰ আশীৰ্বাদত জ্ঞান, ন্যায় আৰু শ্ৰদ্ধা বৃদ্ধি হয়। ছাত্ৰ-ছাত্ৰীৰ শিক্ষাত উন্নতি ঘটে। দাম্পত্য জীৱনত সুখ আৰু প্ৰেম বৃদ্ধি হয়। অশুভ গ্ৰহৰ প্ৰভাৱ কমে আৰু জীৱনত শুভ সময় আহে। সেইবাবে বৃহস্পতিবাৰৰ পূজা ভক্তিৰে কৰিলে সংসাৰত ধন, জ্ঞান, শান্তি আৰু সৌভাগ্য একেলগে লাভ হয়। বৃহস্পতি দেৱ আৰু ভগৱান বিষ্ণুৰ লগতে মা লক্ষ্মী দেৱীৰ কৃপাই জীৱন সাৰ্থক কৰি তোলে। আজিলৈ ইমানেই। ধন্যবাদ।